নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি নতুন ভিডিঅ' এটা লৈ আহিছোঁ। বন্ধুসকল, আজি ভিডিঅ'টোত মই আপোনালোকক জনাব বিচাৰিম যে যিহেতু এতিয়া মাঘ মাহ গুচি গ'ল, মাঘ বিহু গুচি গ'ল, তো মাঘ বিহুলৈকে যিখিনি মই বেটছ আছিলে মোৰ লোকেল মুৰ্গী, আৰু সেই মুৰ্গীখিনিৰ মই কিমান বেনিফিট পালোঁ, মানে 100 মুৰ্গী পুহিলে আপোনাৰ কিমানমান বেনিফিট হয় এইটো ছিজনত, এনেকুৱা ছিজন ৱাইজ যদি আমি উলিয়াওঁ, তো আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে মই জনাই দিম কিমান খৰচ হ'ল, কিমান লাভ হ'ল, বা কেইটকা কেজিকৈ পালোঁ, বা কিমান ৱেইট হৈছিলে। তো সেই সকলোখিনি আপোনালোকে মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু নিশ্চয় গম পাব, আৰু আপোনালোকে ভৱিষ্যতে যদি কৰিবলৈ হয় আৰু এই ভিডিঅ'টোৰ পৰা যথেষ্টখিনি আপোনালোকৰ উপকৃত হ'ব বুলি মই আশা কৰিছোঁ। বন্ধুসকল, লোকেল মুৰ্গী পালন এটা ভাল লাভদায়ক ব্যৱসায় হয়, সেইটো মই প্ৰতিটো ভিডিঅ'তে আপোনালোকক জনাওঁ। আৰু এইটো এটা মানে অতি কম কষ্টত হোৱা ব্যৱসায়, মানে পালন বিজনেছ, মানে যিটো আপুনি বেছি কষ্ট কৰিব নালাগে ব্ৰইলাৰৰ নিচিনা, সেইটো ওপৰতে হৈ যোৱা এটা বিজনেছ। তো সেইটো যদি আমি ঘৰত থকা মহিলায়ো কৰিব পাৰে যিটো, তো সেই গতিকে মই আপোনালোকক জনাওঁ। আৰু এইটো আমি যদি বেটছ হিচাপত, মানে বেটছ বাই বেটছ প্ৰতিমাহে ওলোৱাকৈ যদি কৰি থাকিব পাৰোঁ, তেতিয়া এটা ভাল ব্যৱসায়, মানে ভাল এটা প্ৰফিট কৰিব পাৰি। আৰু লগতে আমি ছিজন চাইও যদি আমি পোৱালিবিলাক সুমিয়াওঁ আৰু যেতিয়া ছিজনত উলিয়াব লাগে তেনেকৈ যদি উলিয়াওঁ, তেতিয়াহ'লে কিন্তু আমি এটা ভাল লাভ কৰিব পাৰোঁ। তো ইয়াৰ ক্ষেত্ৰত মই আজি জনাম, মই আজি এইখিনি আপোনাৰ মোৰ যি এটা মুৰ্গী আছিলে, সেই মই মুৰ্গীখিনি আপোনাৰ বিক্ৰী কৰিছিলোঁ মাঘ বিহুৰ আগে মানে মাঘ বিহুৰ আগে মানে জানুৱাৰী মাহত, সেই 14-15 তাৰিখৰ আগে। তাৰমানে মই সেইখিনি পোৱালিখিনি আপোনালোকৰ আনিছিলোঁ নৱেম্বৰ মাহত যেতিয়া মই পোৱালিখিনি আনিলোঁ, আপোনাৰ 100টা পোৱালি আনিছিলোঁ। আপোনাৰ সেই পোৱালিখিনি লৈছিলে মোৰ 4500 টকা, মানে 100টাত এটাত 45 ৰুপিছকৈ মোৰ পৰিছিলেগৈ, পিয়'ৰ লোকেল হয় কুকুৰা। আৰু তাৰপিছত মোৰ বেলেগ একো খৰচ নাছিলে, যিহেতু মোৰ ঘৰটো অলৰেডি আছিলেই, ড্ৰিংকাৰ ফিডাৰ আছিলেই। তাৰপিছতে মই সিহঁতক এটা ভেকচিন দিবলগীয়া হৈছিলে, যিটো মই ৰাণীখেত ভেকচিন 7 দিনৰ কাৰণে 7 দিনত দিছিলোঁ, আৰু সেইটো 70 টকা এটা লৈছিলে। আৰু সেইটো চকুত বা নাকত মই দিছিলোঁ এটুপ-এটুপকৈ। তাৰপিছতেই আপোনাৰ মই প্ৰথম অনা দিনাখন এটা গুৰ খুৱাইছিলোঁ, গুৰৰ পানী, মানে সেইখিনি 1 কেজি গুৰ আনিছিলোঁ, তাৰে আধা কেজিমান ইউজ হৈছিলে। আৰু তাৰপিছত আপোনাৰ দানা খুৱাইছিলোঁ মই প্ৰথম যেতিয়া আনিছিলোঁ, সেই অনাৰ পৰা দানা খুৱাইছিলোঁ মই 20 কেজি দানা খোৱালোঁ আপোনাৰ এই 10-12 দিনলৈকে। যিমান দিন গ'ল আৰু সেই 20 কেজি দানাটো 10-12 দিন তাতকৈ বেছি গৈছিলে। সেইখিনি প্ৰি ষ্টাৰ্টাৰ দানা আছিলে ব্ৰইলাৰৰ কাৰণে অহা, আৰু সেইখিনি মই 62 ৰুপিছ কৰি কিনিছিলোঁ 20 কেজি। তো তেনেকৈ মোৰ গৈছিলে খৰচটো আপোনাৰ 1240 টকা খৰচ হৈছিলে। আৰু ব্ৰইলাৰ যিটো ষ্টাৰ্টাৰ ফিড হয়, সেই 20 কেজিটো খোৱাৰ পিছৰ পৰা ষ্টাৰ্টাৰ অলপ ডাঙৰ যিটো মানে দানা হয়, সেইটো 2 বেগ কিনি আনিছিলোঁ। সেইটো মই কি বুলি কয় আপোনাৰ গডৰেজৰ কিনি আনিছিলোঁ। আৰু গডৰেজৰ এই দানা বেগত মোৰ লৈছিলে 2850 টকাকৈ, আৰু 2 বেগ আনিছিলোঁ কাৰণে 5700 ৰুপিছ গৈছিলে। তাৰপিছতে মই কি কৰিলোঁ, মুৰ্গীখিনি মুকলিকৈ মেলি দিছিলোঁ। মুৰ্গীখিনি মানে সেই দুবেগ খোৱা সম্পূৰ্ণ হোৱা নাছিলে, মানে ধৰক আপোনাৰ 1.5 মাহ মানৰ পিছত মই সিহঁতৰ মুৰ্গীখিনি মেলি দিছিলোঁ মুকলিকৈ। আৰু তেতিয়াৰ পৰা মোৰ ফিড কষ্টটো অলপ কমি গৈছিলে, মানে যিহেতু বাহিৰত ঘূৰি ফুৰি কিবাকিবি খাই, পোক পৰুৱা খাই বা ঘাঁহ বন খাই কিনি আধা পেট ভৰাই দিছিলে। তো তেনেকৈ ৰাতিপুৱা একবাৰ, গধূলি এবাৰ অলপ দানা দিছিলোঁ। তাৰপিছত লগে চাউলো ইউজ কৰিছিলোঁ, ভাতো ইউজ কৰিছিলোঁ, ধান ইউজ কৰিছিলোঁ তেনেকৈ। তাৰপিছতে সোণালী মুৰ্গী যিটো, সেই 2 বেগ শেষ হোৱাৰ পিছত মই সোণালী মুৰ্গীৰ কাৰণে যিটো ফিড আহে সেইটো আনিছিলোঁ। সেইটো 1800 টকা লৈছিলে 50 কেজি। তাৰপিছত ভুচি মই যেতিয়া মানে মুৰ্গীখিনি পুহিছিলোঁ, সেই তলত পোৱালিখিনি আনোতেই, পোৱালিখিনি ব্ৰুডিং কৰোঁতে মই ভুচি অকল এবেগ দিছিলোঁ, 70 টকা লৈছিলে। আৰু ডাঙৰ হোৱাৰ পিছত মই ভুচি চুচি নিদিলোঁ, তেনেকৈ ৰাখি দিলোঁ। আৰু তাৰপিছততো মই আপোনাৰ 1.5 মাহ মানৰ পিছত মুকলি কৰি মেলিয়ে দিছিলোঁ। আৰু কেলচিয়াম এটা মই খুৱাইছিলোঁ সিহঁতক, সেইটো আপোনাৰ 300 ml আছিলে, 100 টকা লৈছিলে। আৰু আদাৰ এক্সপেঞ্চেছ, মানে ধৰক আপোনাৰ কিছুমান খৰচ থাকে, তেনেকৈ এক্সট্ৰা খৰচ যদি বুলি মই ধৰিব বিচাৰোঁ, তেতিয়াহ'লে 300 টকা এটা খৰচ হৈছিলে। আৰু সেই 300 টকা লগাই কিনি মোৰ টোটেল খৰচ হৈছিলে গোটেই বেচটোত, মানে এই যিটো 100টা মুৰ্গী, আৰু সেই মুৰ্গীৰ বেচটোত খৰচ হৈছিলে আপোনাৰ 13,840। তো সেই গতিকে চাওক আপোনালোকে, মই নৱেম্বৰ মাহৰ পৰা, মানে নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ধৰক দুমাহ আৰু কেইদিনমান মই মুৰ্গীখিনি পুহিছিলোঁ। ধৰক আপোনাৰ 70-80 এনেকুৱা দিন কেইটামান পুহিলোঁ। আৰু সেই মোৰ মুৰ্গীখিনি কিন্তু লোকেল মুৰ্গীখিনিৰ যিটো ৱেইট আছিলে, সেই এভাৰেজ ৱেইটটো 600 গ্ৰাম আহিছিলে এভাৰেজ ৱেইট চাব গ'লে। কিন্তু কিছুমান মোৰ 1 কেজিও হৈ গৈছিলে, মতাবিলাক 2-এটা দেই। তাৰপিছত কিছুমান 900 গ্ৰাম, কিছুমান 800, কিছুমান 400 গ্ৰামো আছিলে। তো তেনেকৈ এভাৰেজ মিলালে চাব গ'লে আপোনাৰ মোৰ 600 গ্ৰাম
এভাৰেজ আহিছিলে মুৰ্গীখিনিত সিমান কেইদিনত। কাৰণ কেলৈ মই যিহেতু মাঘ বিহুৰ আগে আগে উলিয়াব লাগিব, সেইকাৰণে মই বেছি ডাঙৰ নকৰিলোঁ, তাৰপিছত মই বিক্ৰী কৰি দিলোঁ। তো বিক্ৰী কৰোঁতে চাওক আপোনালোকে মোৰ মৰ্টেলিটি আহিছিলে, মোৰ 3 পিচ মুৰ্গী মৰিছিলে ব্ৰুডিং কৰি থাকোঁতে। তো সেই 3 পিচ মুৰ্গী মৰাৰ পিছত মোৰ থাকিলেগৈ 97 পিচ। তাৰপিছত তাৰ মাজৰে আমি 3টামান মুৰ্গী ঘৰত খালোঁ। এই ঘৰত খোৱাৰ পিছত আপোনাৰ থাকিলেগৈ মোৰ 94 পিচ। তো সেই 94 পিচত মই এভাৰেজকৈ আহিলে মানে 600 গ্ৰাম, মানে মই টোটেল মই বিক্ৰী কৰিলোঁ 94 পিছত 56.4 কেজি, মানে 56 কেজি 400 গ্ৰাম বিক্ৰী কৰিলোঁ। আৰু এইখিনি মই যিহেতু বিহুৰ বতৰ আছিলে আৰু সেইকাৰণে অলপ প্ৰাইচটো ভালেই পালোঁ। 380 কৰি, কিছুমানটো মই 400 কৰি বিকিলোঁ দুই এটা, সেইখিনি নধৰা নাই। মই যিটো কমত বিক্ৰী কৰিছোঁ মই সেইটো ধৰিছোঁ। 380 কৰি মই বিক্ৰী কৰিছোঁ প্ৰতি কেজিত। আৰু তেনেকৈ মই 56.4 কেজিত বিক্ৰী কৰোঁতে 380 কৰি মই পাইছিলোঁ 21,432 টোটেল পইচা। আৰু সেইখিনি মই এই দুমাহ কেইদিনমানৰ ভিতৰত, আৰু যিহেতু মই মুকলিকৈ মেলি দিছিলোঁ, মোৰ বহুখিনি খৰচ কমি গৈছিলে দানাৰ। আৰু সেই গতিকে তাৰপিছত কি হয়, যিহেতু এতিয়া মই পালোঁ 21,432, তাৰপিছত মোৰ খৰচ হৈছিলে 13,840। যদি মই মাইনাছ কৰোঁ তেতিয়াহ'লে মই বেনিফিট পাইছিলোঁ 7,592 ৰুপিজ। মানে এভাৰেজ 100 গ্ৰাম অহাৰ পিছতো মই ইমানটো প্ৰফিট পাইছিলোঁ। আৰু যদি মই 1 কেজি হ'বলৈ থলোঁ হ'লে তেতিয়া হয়তো মই 12,000 পৰা 15,000 ভিতৰত মই প্ৰফিট পালোঁ হ'লে। কিন্তু মই সিমান দিন ৰাখি নিদিলোঁ, কাৰণ এতিয়া বিহু আহি আছে, বিহুৰ বতৰ, আৰু সেইকাৰণে মুৰ্গীবিলাক বিক্ৰী কৰিবলৈ বজাৰত সহজ হয়। সেই গতিকে তো এতিয়া কথাটো হ'ল কি, মই যে বিক্ৰী কৰিলোঁ, কাৰণ মই এইটো ছিজনত বিক্ৰী কৰিম বুলি মই মুৰ্গীখিনি পুহিছিলোঁ, সেই গতিকে মই বিক্ৰী কৰিলোঁ। আৰু মানুহে ক'ব, বহুতে হয়তো ক'ব যে কমেণ্টত বা ভাবিব যে আমি এই দুমাহ কিমান দিন পুহি 7,500 এটা ইমান কম পইচা পাওঁ, তেতিয়াহ'লে লাভনো কি? কিন্তু সেইটো নহয়, এইটো হ'ল মই এনেই, মানে এইটো এটা এক্সট্ৰা, মানে কথাটো হ'ল কি, এইটো এটা এক্সট্ৰা, মানে এনেই ওপৰতে অহা পইচা নিচিনা। আপুনি মুৰ্গীখিনি আনি থৈ দিলে, তাৰপিছত এই দানা মাজে মাজে দিলে, আৰু গোটেই দিনটো আপুনি লাগি থাকিব দৰকাৰ নাই। লোকেল মুৰ্গী হয়, ৰাতিপুৱা 10-15 মিনিট পানী চানী দি দিলে, দানা দি দিলে, হৈ গ'ল। তাৰপিছতে আৰু লোকেল মুৰ্গী যিহেতু বেমাৰো কম লাগে, আপুনি যদি আবদ্ধ পদ্ধতিত পোহে, তাৰপিছত আপুনি 1.5 মাহ হোৱাৰ পিছত আপুনি মুকলিকৈ মেলি দিব পাৰে। আৰু মই আপোনালোকক মোৰ ভিডিঅ'বিলাকত চাব আপোনালোকে, যিহেতু মই এটা বাউণ্ডাৰী মাৰি লৈছোঁ, মানে নেটেৰে, আৰু সেই নেটটো লগাই দিয়াৰ পিছত মোৰ বাহিৰলৈ মুৰ্গীখিনি যাব নোৱাৰে, সেই এৰিয়াটোৰ ভিতৰতে থাকে, আধা বিঘামান এৰিয়া। তাৰপিছত যদি কেতিয়াবা জেগাটো ঘাঁহ চাহ শেষ হৈ যায়, মই এতিয়া বহাই দিওঁ তেনেকৈ। আৰু যদি মই এইখিনিকে যদি 100 নকৰি মই 1,000 যদি পুহিব পাৰিলোহেঁতেন, তেতিয়াহ'লে মোৰ 70,000 মান টকা এটা প্ৰফিট থাকিলে হয়। তো সেই গতিকে যদি মই সেইটো নকৰি, যদি এই অহা মাহতো যদি মই তেনেকৈ উলিওৱাকৈ যদি প্ৰতি মাহে মাহে ভৰাই থাকিলোঁ হয়, তেতিয়া প্ৰতি মাহে মই 7,500 এটা আৰামত পাই থাকিলোঁ। তো সেই গতিকে বন্ধুসকল, আমি প্ৰতিটো মাহতে এটা এটা বেচ উলিয়াব পৰা হ'লে ভাল। আৰু এটা এটা ছিজনত আমি বেচ উলিয়াব পাৰিলে আৰু ভাল। যেতিয়া ছিজন দাম থাকে বুলি আপুনি জানে, তেতিয়া বহুতখিনি ভৰাই দিব লাগে, লাগিলে 1,000 মান কৰি দিব লাগে। তো বন্ধুসকল, এইটো এটা হ'ল বহুত সহজ মানে মুৰ্গী পালন হয়, যিহেতু মহিলায়ো কৰিব পাৰে। এগৰাকী মহিলাই ঘৰৰ পিছফালে মুৰ্গীখিনি পালন কৰিব পাৰে অতি অনায়াসে।